হেল্ল' গাইজ আপোনালোকে ভাবিছে চাগে এয়ানো আজি আদিত্যই কি দেখুৱালে এয়া আচলতে মই আৰু কংকন দুইটাই বহিছোঁ আজি পানী টেষ্ট কৰিবৰ কাৰণে আপোনালোকে হয়তো বহুতে পানী বিশুদ্ধ পানী খায় কিছুমানে য'তে ত'তে যি পানী পায় তাকেই খায় আমিনো কি পানী খাব লাগে সেয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা পানী খাব লাগে আৰু য'তে ত'তে পানী খালে যিটি পানী খালে কি হ'ব পাৰে আমি হয়তো নাজানো আৰু সেইকাৰণে আমি যিকোনো পানী খালে টেষ্ট কৰি খাব লাগে আৰু পানী আপোনালোকে যেতিয়া খাব তেতিয়া কিছুমান চাব লাগিব যে তাত আইৰণ কিমান থাকে তাত টাৰ্বিডিটি কিমান থাকে pH কিমান থাকে হাৰ্ডনেছ কিমান থাকে এলকালিনিটি কিমান থাকে TDS কিমান থাকে নাইট্ৰেট কিমান থাকে তাৰপিছত ৰেছিডুৱেল ক্লৰিন কিমান থাকে তাৰপিছত ক্লৰাইড কিমান থাকে এই আটাইবোৰ আমি কেমিকেলছ লৈ আহিছোঁ আৰু এতিয়া ইয়াত এক্সামিন কৰিম টেষ্ট কৰিম ইয়াত আমাৰ মেজাৰিং চিলিণ্ডাৰ আছে আৰু পানী আছে অলৰেডি আৰু এইখিনি আমাৰ কেমিকেল টেষ্ট টিউব আছে আমাৰ সকলো বস্তু আছে গাইজ এয়া আমাৰ কংকন জ্যোতি বড়ো এগৰাকী চাইণ্টিষ্ট সি আৰু মই এই পানী টেষ্ট কৰি আছোঁ আজি পোনপ্ৰথমে আমি পানীৰ pH টেষ্ট কৰিম আৰু পানীৰ pH টেষ্ট কৰিবৰ কাৰণে পোনপ্ৰথমে আমাৰ এইটো টেষ্ট টিউব লোৱা হ'ল এই টেষ্ট টিউবটোত প্ৰথমতে 4 মিলিলিটাৰ পানী ইয়াত ভৰোৱা হৈছে অলৰেডি ভৰাইছে না 4 মিলিলিটাৰ তাৰপিছত আমি এটা 1 নং বটলৰ পৰা ইয়াত 1 নং বটল এটা আছে এই কেমিকেলছ ইয়াৰ পৰা আমি 1 ড্ৰপ কেমিকেলছ আমি এই পানীৰ টেষ্ট টিউবটোত মিহলাব লাগিব কংকনে ইয়া দেখুৱাই আছে হেৰি কৰি আছে টেষ্ট কৰি আছে পঢ়ালি নে 1 ড্ৰপছ পঢ়ালি ওকে এতিয়া এই টেষ্ট টিউবটোত এতিয়া কি ৰং দেখা গৈছে আমি চাম টেষ্ট টিউবটোত কেইটোপাল দিলি 1 ড্ৰপছ বেছি দিলে কিন্তু নহ'ব 1 ড্ৰপছ এতিয়া এই বটলটোৰ এতিয়া টেষ্ট টিউবটোৰ এতিয়া ৰংটো চাচোন কেনেকুৱা কালাৰ হৈছে এই কালাৰটোতে নিৰ্ভৰ কৰিব আমাৰ পানীৰ pH কিমান হয় আপোনালোকক দেখুৱাই আছোঁ এতিয়া আমি আপোনালোকক এইটো এটা চাৰ্ট দেখুৱাম এই চাৰ্টটোত ইয়াৰ কোনোবা এটা ৰঙৰ সৈতে আমাৰ এই পানী বটলটোৰ টেষ্ট টিউবটোৰ ৰং মিলি গৈছে এতিয়া আমি আপোনালোকক দেখুৱাম কোনটো মিলিছে 6.5 দুই নম্বৰটো 6.5 ন 6.5 টো আমাৰ মিলি আছে গতিকে আপোনালোকক মই জনাই থওঁ যে পানী আপোনালোকে খাব যেতিয়া নেকি pH ৰ মান 6.5 আৰু 8.5 ৰ মাজত থাকে যদি 6.5 ৰ তলত হয় তেতিয়া আমি জানো এচিড হয় আৰু 8.5 ৰ ওপৰত গ'লে খাৰ বুলি কওঁ অসমীয়াত তেতিয়া আচলতে খাব নোৱাৰি সেই কাৰণে 6.5 ৰ পৰা 8.5 ৰ ভিতৰত পানী খাব লাগে এতিয়া আমাৰ পুৰা ইয়াত 6.5 আছে গতিকে এইখিনি পানী 6.5 এইখিনি পানী আচলতে মাজতে আছে খাব পাৰি বাৰু একো নাই হলেও 6.5 ৰ অকনমান বেছি হলে আৰু বেছি ভাল আছিলে হলেও পাৰি কোনো কথা নাই এইখিনি আপোনালোকক দেখুৱালো আজিৰ আমাৰ পানীৰ pH টেষ্ট মই আৰু কংকন বড়ো গাইজ এতিয়া আমি pH টেষ্ট কৰাৰ পিছত এতিয়া আমি আকৌ এটা টেষ্ট কৰিম ইয়াতেই এবাৰ আইৰণ টেষ্ট কৰিম আমি আইৰণ টেষ্টৰ কাৰণে পোনপ্ৰথমে এই টেষ্ট টিউবটোত 10 মিলিলিটাৰ পানী ল'ব লাগিব ইতিমধ্যে কংকনে 10 মিলিলিটাৰ পানী লৈছে আপোনালোকে চাওক
এতিয়া এই টেষ্ট টিউবটোত এই এটা বটলৰ পৰা কেমিকেলছ 4 টোপাল দিব লাগিব এতিয়া এই কংকনে ফুটা কৰা নাই ফুটা কৰি আছে 4 টোপাল 4 ন 4 টোপাল দিব লাগিব 1 টোপাল বেছি দিলেও নহ'ব কম 1 টোপাল কম দিলেও নহ'ব পুৰা 4 টোপাল দিব লাগিব কেই টোপাল হ'ল 4 টোপাল ল'লে এতিয়া কেমিকেলছ ইয়াৰ পিছত 4 টোপাল দিয়া হ'ল এতিয়া 2-3 মিনিটমান এইটো মিহলাব লাগিব এতিয়া আকৌ এই টেষ্ট টিউবটোত আমি আৰু এটা আমি কেমিকেলছ আমি দিম 2 চামুচ দিব লাগিব এবাৰ এই চামুচটোৰে সৰু চামুচটোৰে 2 চামুচ আমি দিলোঁ এতিয়া ধুনীয়াকৈ দ্ৰৱীভূত হ'ব লাগিব মিহলাব লাগিব কেই চামুচ দিলে 2 চামুচ ঠিক আছে এতিয়া এই টেষ্ট টিউবটো বটলটো অকণমান দ্ৰৱীভূত হ'ব দে মিহলাই দে এতিয়া টেষ্ট টিউবটো প্ৰায় 5 মিনিটমান দ্ৰৱীভূত কৰিব লাগে আৰু 5 মিনিটমান আমাৰ হৈ গ'ল এতিয়া আমি বটলটোৰ টেষ্ট টিউবটোত আমাৰ যিটো ৰং হৈছে সেইটো আমি এই চাৰ্টৰ লগত আমি মিলাই চাম এফালে লৈ কেমেৰাত দেখা একোৱে হোৱা নাই দ্যাট মিন্স কাৰেক্ট নেকি আপোনালোকে দেখিছেনে পুৰা 0 হৈ আছে মানে পুৰা হোৱাইট হৈ আছে একদম 0 ppm 0 মিলিগ্ৰাম পাৰ লিটাৰ হৈ আছে অৰ্থাৎ আপোনালোকক মই জনাই থওঁ যে পানীৰ আইৰণ যেতিয়া নেকি 1.0 মিলিগ্ৰাম পাৰ লিটাৰ তাতকৈ তলত হয় তেতিয়া আমি পানী খোৱাৰ বাবে উপযোগী আৰু যদি পানী যদি 1.0 মিলিগ্ৰাম পাৰ লিটাৰ তাতকৈ যদি বেছি হয় আৰু সেই তেতিয়াহ'লে আমি সেই পানী খোৱাৰ বাবে উপযোগী নহয় গতিকে আমি এতিয়া পাইছোঁ 1.0তকৈ কম হ'ব লাগে এতিয়া আমি একদম সম্পূৰ্ণ 0 পাইছোঁ 0 পালে বেছি ভাল হয় আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে এইখিনি পানী আমাৰ খোৱাৰ বাবে উপযোগী এতিয়া আমাৰ এয়া আইৰণ টেষ্ট আমি এইখিনি আইৰণ টেষ্ট আমি কৰিলোঁ আপোনালোকে দেখিছে কিদৰে আইৰণ টেষ্ট কৰিব পাৰে মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে চাব